ভিডিঅ' আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি মানে ফিল্ড এখনলৈ আহিছোঁ। ফিল্ডখন মানে বৰষুণৰ বতৰ হৈছে, বৰষুণ ৰ'দ বুলিয়ে ৰ'দ, সেইকাৰণে মই ছাতি লৈ আহিছোঁ। গোটেই পানী জমা হৈ গৈছে। মানে ভিডিঅ'টো এইটো বিষয়ে মানে ফিল্ডখনলৈ যে আহিছোঁ, ফিল্ডখন বৰষুণৰ বতৰ, তাতে গোটেই ফিল্ডখনৰ মানে পানী জমা হৈ গৈছে। ইমান ধুনীয়া লাগিছে, পানী জমা হৈ গৈছে, সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু সেইফালে পথাৰ আছে, পথাৰত ট্ৰেক্টৰ চলাই আছে সেইফালে। আৰু এয়া চব বৰষুণৰ বতৰত কেনেকুৱা হৈ গৈছে পৰিস্থিতি, ভাল লাগিছে ন অকণমান দেখাই। পানীখিনি পানী হৈ গৈছে, মানুহৰ কাৰণে বৰষুণ বোলে বৰষুণ, ৰ'দ বোলে ৰ'দ, তেনেকুৱা হৈ আছে মানে ইয়াত চাওকচোন বাৰু। আৰু সেইফালে পথাৰত মানে ট্ৰেক্টৰ চলাই আছে, পথাৰৰ ফালে গৰুৱে ঘাঁহ খায়ো আছে। কেনেকুৱা লাগিছে বাৰু এই জংঘলখন কেনেকুৱা লাগিছে বাৰু, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আকৌ আপোনালোকৰ সেইফালেও এনেকুৱা জংঘলৰ ঠাই আছেনে, সেইটোও কমেণ্ট বক্সত জনাব। এনেকুৱা জংঘলৰ ঠাই আছে না আপোনালোকৰ সেইফালে? ইমান ভালকৈ দেখাই দিছোঁ। এইবিলাক গছ-গছনি পৰিৱেশ চাওক, কিমান ভাল লাগিছে পৰিৱেশটো, কেনেকুৱা লাগিছে সেইটো কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো লাইক কৰি দিব চাওক। আৰু সেইফালে বাউণ্ডেৰী ৱাল মাৰি থৈছে, মানে কিবা বনাব নেকি নাজানো মই ভালকৈ, কি বনাব। বাউণ্ডেৰী ৱাল মাৰি থৈছে সেইফালে। মই মানে এইফালে কিবা কাম এটাই আহিছিলোঁ, বাইদেউজনীৰ ঘৰলৈ আহিছিলোঁ মানে, সেইকাৰণে বৰষুণৰ বতৰ নে, সেইকাৰণে দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হৈছে মানে আমাৰ এই বৰষুণৰ পৰিস্থিতিটো। আৰু সেয়া চাওকচোন, এখন ট্ৰেক্টৰ চলাই আছে, সেইডোখৰ কিমান ভাল লাগিছে ন এই পৰিৱেশটো। আপোনালোকৰ সেইফালে এনেকুৱা পৰিৱেশ হ'লে মোক জনাবচোন। আৰু বৰষুণো দি আছে অকণমানকৈ ইয়াত। বৰষুণৰ বতৰতহে এনেকুৱা হৈছে মানে ৰাস্তাটো, এনেই ভালেই তালৈ গৈছোঁ। আৰু কিমান গৰু বাটে মুখে চাওকচোন, গৰুখিনিও মৰম লাগিছে পিছে। কোনটো গৰু মৰম লাগিছে সেইটো জনাব। ইমান বোকা, এইটো এটা গৰু। এতিয়া মানে মই মেইন ৰাস্তালৈ ওলাই আহিছোঁ। মেইন ৰাস্তাটোতো আপোনালোকক দেখাইছোৱে। মানে এতিয়া ঘৰলৈ যাওঁ, বৰষুণৰ বতৰ নহয়, তাতে মই ছাতি আনিছোঁ, মায়েতো ছাতি আনিবলৈ পাহৰিয়ে থাকিলে, সেইকাৰণে পটাপট লগালগ মানে ঘৰলৈ যাওঁ, নহ'লে তিতি মায়েও যাব লাগিব, মায়ে তিতি যাব লাগিব। এয়া চাওক মেইন ৰাস্তাটো আৰু গৰুজনী। এয়া দেখিছেনে বাৰু, দুটা ৰাস্তা বনিছে, সেইটো এটা ৰাস্তা বনিব। এইটো মানে বাইপাছ হৈছে। প্ৰথমে আপোনালোকক দেখাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো এণ্ড চাই গৈ থাকক। তাতেও আমাৰ ঘৰলৈ বেছি দূৰ নাই বাৰু, এতিয়া খোজকাঢ়ি গৈ আছোঁ। এই তাক কিনো ক'ম আৰু, ৰ'দ বোলে ৰ'দ, বৰষুণ বোলে বৰষুণ, কথা এটা আছে নহয়, তেনেকুৱাই আৰু। এয়া গৈ আছোঁ এতিয়া। এয়া দেখিছেনে বাৰু কেনেকুৱা পৰিস্থিতি হৈ গৈছে, মেইন ৰাস্তাটো পানী হৈছে, সেইফালেও পানী হৈছে, কেনেকুৱা হৈ গৈছে। এনেকুৱা নহয়, বৰষুণৰ বতৰ মানে এনেকুৱা হৈ গৈছে। এই ৰাস্তাটো মানে বনাইহে আছে, মানে বাইপাছ হোৱাগৈ নাই এতিয়ালৈকে, বনাইহে আছে ৰাস্তাটো। দেখিছে ন কিমান পানী জমা হৈ গৈছে, এইবিলাক বোকা, সেইবিলাক চব কিমান বোকা। সেইফালেও চব ঠাই আছে। এতিয়া মই গৈ আছোঁ ঘৰলৈ, তাতে মোৰ ছাতিটো অকণমানি, মই দুজনী সোমাবলৈও নহয়, মা সোমাবলৈও মানে পোৱা নহ'ব, ছাতিটো অকণমানিকৈ, সেইকাৰণে মায়ে টুটি গৈ আছে। আৰু এজনী মোৰ মামী হয়, মামীৰ লগতো আহিছোঁ। এই আমি কামত আহিছিলোঁ মানে মামীৰ লগতো। হয়, বাই বাই। এয়া মামী গ'লগৈ এতিয়া, মানে ভিডিঅ'টো ইমানলৈকে আছিলে। এতিয়া আমি দোকানত যাম, বাই বাই। আৰু ভিডিঅ'টো এণ্ড চাব, লাইক কৰি